মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে কুশলে আছা। ঘৰত পঢ়া শুনা কৰিছা নিশ্চয়, নহয় জানো? আচ্ছা, ইতিমধ্যে আমি অনুশীলনী 3.5 লৈকে আলোচনা কৰিলোঁ। তাত আমি কি পালোঁ? লৈখিকভাৱে কেনেকৈ সমাধান কৰিব লাগে সেইটো পালোঁ, আৰু বীজীয়ভাৱে তিনিটা পদ্ধতি পাইছোঁ। এটা হ'ল প্ৰতিস্থাপন পদ্ধতি, এটা হ'ল অপনয়ন পদ্ধতি, আৰু অনুশীলনী 3.5 ইয়াৰ আগৰ অনুশীলনীত আমি কি পালোঁ? বজ্ৰ গুণন পদ্ধতি। ঠিক আছে, গতিকে মই ভাবোঁ যে এই পদ্ধতিত তোমালোকে যথেষ্ট গণিত কৰিলা ইতিমধ্যে, গতিকে পদ্ধতিবিলাক তোমালোকৰ ক্লিয়াৰ হৈ গৈছে। আজি অনুশীলনী 3.6ত তোমালোকক আৰু সমাধান কৰিব দিছে বহুতকেইটা, কিন্তু ইয়াত তোমালোকক যিকেইটা মানে সমীকৰণৰ জোৰ দিছে সেই জোৰবিলাক অলপমান দেখাত বেলেগ, সেইবিলাকক আমি সৰল কৰি ল'ব লাগিব। সৰল কৰি লোৱাৰ পিছত সেইবিলাকক আমি সমাধান কৰিব লাগিব। ঠিক আছে, গতিকে মই ইয়াত সমাধান কৰি নিদিওঁ, মই তোমালোকক কেনেকৈ সৰল কৰিব লাগে কিছুমান ধৰণ আছে, সেই ধৰণবিলাক তোমালোকক মই বুজাই দিম। ঠিক আছে, তেনেহ'লে 3.6ৰ 1 নম্বৰটো চোৱা। 3.6 1 নম্বৰ কি আছে চোৱা। দুটা সমীকৰণ দিয়া আছে ন, এই দুটা মই লিখি দিছোঁ। 1/2x plus 1/3y is equal to 2, এইটো 1 নম্বৰ দিলোঁ। 2 নম্বৰ 1/3x plus 1/2y is equal to 13/6 হ'ব। এতিয়া আমি কি কৰিম? এইটো আগতে পাইছিলা যে 1/x থাকিলে আমি কি ধৰোঁ? p ধৰোঁ, 1/y থাকিলে কি ধৰোঁ? q ধৰোঁ, নহয়? তেতিয়া আমি সৰল কৰিব পাৰোঁ। গতিকে ইয়াত লিখা ধৰা হ'ল 1/x is equal to কি? p, আৰু 1/y is equal to q। এতিয়া 1 নম্বৰৰ পৰা আমি কি পাম? 1 implies ইয়াত কি হ'ব? 1/2 আৰু 1/x মানে কি? p প্লাছ 1/3 1/y মানে q is equal to 2। গতিকে ইয়াক যদি আমি সৰল কৰোঁ, 2 আৰু 3 লসাগু 6, গতিকে কি হ'ব? thrice p is equal to twice q is equal to 2। গতিকে ইয়াৰ পৰা কি পাম? thrice p plus twice q is equal to 6 দুগুণ 12, 12। এইটো তোমালোকে বাওঁফালে আনি ল'ব পাৰা, -12 হ'ব। এইটো আমি ধৰা 3 নম্বৰ দিলোঁ, হ'ল। এটা আমি সৰল কৰিলোঁ, a1x plus b1y plus c1 is equal to 0 নিচিনা, এইটো আমি কৰি ল'লোঁ, হ'ব। এতিয়া 2 নম্বৰটো কি হ'ব? এইখিনি মুচি দিওঁ, বুজিটো পাইছা? 2 নম্বৰ কি হ'ব চোৱা। 2 নম্বৰ 2 implies 1/3 এইটো 1/x মানে p প্লাছ 1/2 এইটো হ'ব q is equal to 13/6। গতিকে এই দুটা লসাগু কি হ'ব? 6, ইয়াত হ'ব twice p plus thrice q is equal to 13/6। দুইফালে 6 6 আছে, কেনসেল হ'ব। গতিকে twice p plus thrice q is equal to 30। এইটো আমি 4 নম্বৰ দি দিলোঁ, হ'ল। twice p plus thrice q is equal to 30। এতিয়া চোৱা 3 নম্বৰটো কি পাইছিলোঁ? মই ইয়াত লিখি থৈছোঁ thrice p plus twice q is equal to 12, এইটো পাইছিলোঁ এটা, আৰু এটা পালোঁ twice p plus thrice q is equal to 13। গতিকে এই দুটা পালে আমি p আৰু q ৰ মান উলিয়াব নোৱাৰিম? প্ৰতিস্থাপন পদ্ধতিত উলিয়াব পাৰিম, অপনয়ন পদ্ধতিত উলিয়াব পাৰিম, বজ্ৰগুণন পদ্ধতিত উলিয়াব খুজিলে উলিয়াব পাৰিম ধুনীয়াকৈ। তাৰপিছত যেতিয়া p আৰু q ৰ মান উলিয়াম, তেতিয়া p মানে কি? 1/x। গতিকে 1/x is equal to p যিটো মান পাওঁ সেইটো বহাই দিম, গতিকে x ৰ মান পাই যাম, আৰু 1/y is equal to q ৰ মান এই দুটাৰ পৰা যিটো পাম সেইটো ইয়াত বহাই দিলে y ৰ মানটো পাই যাম, নহয়? এইটো কৰি নিদিওঁ আৰু। তোমালোকে ভাবিব পাৰা ছাৰে অকল আমাক সমীকৰণ কেনেকৈ বনায় সেইটো শিকাই আছে, নহয়? কিন্তু আগতে সমাধানো কৰি দিছোঁ বহুত কেইটা, নহয় জানো? গতিকে মই ভাবোঁ যে সমাধান তোমালোকে পাৰা, এতিয়া বৰহে হ'বা আৰু বাৰে বাৰে কৰি থাকিলে। গতিকে মই কেনেকৈ অকল নিয়মত মই সদায় জোৰ দিওঁ, তোমালোকে মুখস্থ কৰাত জোৰ নিদিবা। মই অকল কিছুমান টেকনিক আছে, এই টেকনিকটো মই তোমালোকক কৈ দিছোঁ যে 1/x যদি থাকে তাক আমি p বা u বা v বা কিবা এটা ধৰি ল'ম, 1/y কিবা এটা ধৰি ল'ম, ধৰি এই সমীকৰণ দুটা আমি বনাই ল'ম সৰলকে। সমীকৰণ যেতিয়া সৰলকে দুটা পাম, এজোৰ পাম,
ৰৈখিক সমীকৰণ তাকতো আমি 3-4টা পদ্ধতি শিকিছোৱে কেনেকৈ সমাধান কৰিব লাগে গতিকে তোমালোকে যেটো সহজ বুলি ভাবা সেইটো নিয়মত কৰি দিবা যদিহে নিয়ম কিন্তু দিয়া নাথাকে যদি ডাইৰেক্টলি কোৱা থাকে যে বজ্ৰ গুণন পদ্ধতিতে কৰিব লাগিব তেতিয়া কিন্তু বজ্ৰ গুণন পদ্ধতিয়ে কৰিব লাগিব সেই কাৰণে তোমালোকে এটা নিয়ম ভাল লাগে কাৰণে এটা নিয়মতে অংকবিলাক কৰি নাথাকিবা 3-4টা নিয়মতেই কৰিবা হ'ব তেতিয়া হলে 1 নম্বৰটো আৰু ইয়াতে থৈ দিলো 2 নম্বৰটো চোৱা ইয়াত আৰু ৰুট ওভাৰ আছে নিয়মটো যদি নাজানা তেতিয়া হলে ৰুট ওভাৰ হলে ভয় খাবা হয় নাই কিন্তু হে একে 1/x মানে u ধৰিছিলো বা p ধৰিছিলো ইয়াত 1/√x মানে কি ধৰিম u ধৰিম তে তোমালোকে নিজে কৰিব পাৰিবা চোৱা 2 নম্বৰটো কি আছে মোৰ কথা হল গণিতটো ভয় খাব নালাগে আৰু নিজৰ ইন্টাৰেষ্ট লাগে যেতিয়া ইন্টাৰেষ্টটো বাঢ়িব এছাৰ মই নিজে কৰিম নহয় তেনেকুৱা হ'ব লাগে সেই কাৰণে মই মুখস্থত জোৰ নিদিও তোমালোকক বাৰে বাৰে বুজাই যাওঁ যে এইটো কেনেকৈ হ'ব টেকনিক বিলাক কৈ যাওঁ এইটো চোৱা কি আছে 2/√x plus 3/√y is equal to 2 এইটো ধৰা 1 নম্বৰ আৰু এটা কি আছে 4/√x minus 9/√y is equal to -1 এইটো ধৰা 2 নম্বৰ হল এতিয়া আমি কি কৰিম ধৰা হল কি ধৰিম 1/√x মানে কিবা এটা ধৰা u ধৰিলো আৰু 1/√y মানে ধৰিলা v ধৰিলো তেতিয়ালে এই u আৰু v ইয়াত বহাই দিম গতিকে 1 implies কি হ'ব 2 আৰু 1/√x মানে কি u প্লাস কি হ'ব 3v is equal to 2 সো কিমান এটা সিম্পল এটা সমীকৰণ পাই গলো এটা এইটো নাম দিলো 3 আৰু 2 নম্বৰটোৰ পৰা কি পালো 2 নম্বৰটোৰ পৰা কি পালো 4u minus 9v is equal to -1 এইটো ধৰা 4 নম্বৰ গতিকে এই দুটা কিমান সহজ পালো এই দুটা তোমালোকে যিকোনো মেথডত কৰিব পাৰিবা হয় আগৰ গণিত বিলাক যদি বুজি পাইছা পদ্ধতি বিলাক তেতিয়ালে যিকোনো এটা পদ্ধতি তোমালোকে এইটো সমাধান কৰিব পাৰিবা ই আৰু ভিৰ মান যেতিয়া পাবা তেতিয়া কি হ'ব x আৰু y মান পাবা হ'ব ঠিক আছে তেতিয়ালে 2 নম্বৰটো এটো চাই লোৱা কেনেকৈ কৰিলো বৰ্ডত যেনে কৰিছো এইখিনি দেখিছো ধৰা হল 1/√x is equal to u আৰু 1/√y is equal to v ঠিক আছে গতিকে এনেকৈ কৰিলো 3 আৰু 4 পাই গলো ইয়াক আমি সমাধান কৰিম মই সমাধান কৰিম যে হেতু মই যিকোনো নিয়মত কৰিম এটো মই দেখাই দিয়া নাই হ'ব এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটোত কি আছে 3 নম্বৰটোত আছে এটা 1/x আছে বা 4/x কিন্তু y 1/y নাই মানে তলত y নাই এই ক্ষেত্ৰত আমি কি কৰিম ধৰিম নে নধৰিম তো এই ক্ষেত্ৰত মই তোমালোক এটো কৰিয়ে দিম সহজ কিন্তু হলেও যেহেতু এটা 1/x আছে এটা y আছে তেতিয়া হলে কি কৰিব লাগিব নহয় এটো চোৱা তোমালোকক কৰাটো ডাইৰেক্ট বৰ্ডত দেখাই দিলে পাৰিবা নেকি চোৱাচোন এটো চোৱা মই দেখাই দিছো প্ৰথমতে সমীকৰণটো আছে কি 4/x plus thrice y is equal to 14 into 1 নম্বৰ দিলো 3/x minus 4y is equal to 23 into 2 নম্বৰ দিলো গতিকে আমি কি কৰিম এবাৰ 1 নম্বৰটোক 4 ৰে পূৰণ কৰিছো কি কাৰণ এই y টো আমি এলিমিনেট কৰিম নহয় এটো অপনয়ন পদ্ধতি হ'ব না কি পদ্ধতি হ'ব তোমালোকে ভাবা মই কৰিলো কি 4 ৰে পূৰণ কৰিলো কি কাৰণে 4 ৰে পূৰণ কৰিলো কাৰণ y ৰ হহকটো আমি একে বনাই ললো চোৱা 4 ৰে পূৰণ কৰোতে কি হ'ল 16 1/x বা 16/x লিখিব পাৰা তোমালোকে প্লাস 4 3 গুণ 12 12y is equal to 4 14 গুণ 56 56 এটো 3 নম্বৰ দিলো আৰু 2 নম্বৰটো কি ৰে পূৰণ কৰিব লাগিব 3 ৰে কৰিলে কি হ'ব 9/x বা 9 into 1/x
মাইনাছ 3 4 গুণ 12 এই 12টো মিলাবৰ কাৰণে আমি ইয়াক 3 ৰে পূৰণ কৰিছোঁ -12y ইজ ইকুৱেল টু 23 ক 3 দি পূৰণ কৰিলে 69 হ'ব এতিয়া 3 আৰু 4 দুটা যোগ কৰি দিয়াৰ লগে লগে এই যে 12y আৰু -12y আছে এই দুটা প্লাস মাইনাস হৈ 0 হৈ যাব তেতিয়ালে কি থাকিল 16 plus 9 1/x কমন ললো is equal to 56 আৰু 69 যোগ কৰিলে কিমান হল 125 গতিকে 25 16 plus 9 25 1/x is equal to 125 গতিকে 1/x is equal to 125/25 25 এদি 5 25 গুণ 125 মানে গতিকে 1/x is equal to 5 বা 5/1 গতিকে x equal to কি হ'ব 1/5 হল এটো পারিবা একদম সহজ বুঝি পাইছা এতিয়া আমি এই যে x এর মান পালো 1/5 এইটো আমি 1 নম্বরটোত বহাই দিলো 1 নম্বরটোত বহাই দিলে কি হ'ব 4/x আছে নহয় গতিকে 4/x এর মান কি 1/5 মই দেখাই দিছো 4/1/5 এতিয়া এই 1/5 এর 5 টো কি হ'ব তলৰ পৰা ওপৰত যাব নেক্সট লাইনত 4 * 5 বাকিখিনি তো 3y + 14 আছে এটো থাকিল গতিকে 20 plus 3y is equal to 14 3y is equal to কি হ'ব 14 minus 20 গতিকে y is equal to -6/3 is equal to -2 একদম সহজ কাৰণে মই তোমালোক ডাইৰেক্টলি ইয়াতে দেখাই দিছো হ'ব গতিকে আমি কি লিখিম নিৰ্ণয় সমীকৰণ x is equal to 1/5 y is equal to -2 গতিকে হল এতিয়া চোৱা এইটো মই কিয় কৰি দিলো যে এইটো এটা 1/x আছে এটা তলত আছে নহয় ভেৰিয়েবল আৰু এটা কিন্তু ওপৰত আছে মানে 1/x 1/y এনেকুৱা ধৰণৰ হৈ নাই গতিকে এনেকুৱা ধৰণৰ যদি হৈ নাথাকে তেতিয়াহলে আমি কি কৰিম এটা এলিমিনেট কৰি দিব পাৰি গতিকে এইটো দেখিলো যে আমি কি কৰো 12 বনাই দিলে এইটো গুচি যাব নহয় y টো এই নিয়মত কৰিলো এইটো ঠিক আছে এতিয়া 4 নম্বৰটো তোমালোক এই কাৰণে কৰি নিদিও 4 7 আৰু 8 এইকেইটা অলপ একে টাইপৰ চোৱা 4x - 1 আছে 7 নম্বৰত x + y x - y আছে আৰু 8 নম্বৰটো 3x + y নহয় কিতাপত চাই আছে নে গতিকে কিতাপখন চাই থাকিবা প্ৰশ্ন চোৱাৰ সময় প্ৰশ্ন কিটা জানিব লাগিব হা গতিকে চোৱা মই 8 নম্বৰটো তোমালোক দেখাই দিম সেই কাৰণে 4 আৰু 7 নকৰিম তাৰমানে 1/x = p ধৰিছিলো ইয়াত 4 নম্বৰত কি হ'ব 1/x - 1 = p ধৰিম তোমালোক কৰি চাবা বা u ধৰিম গতিকে 4 নম্বৰটো একে মই কৰি নিদিলো 5 নম্বৰটো চোৱা অলপ বেলেগ নহয় অলপ বেলেগ হলে মই তোমালোক টেকনিকটো শিকাই দিম ঠিক আছে গতিকে 5 নম্বৰটোত তোমালোক চোৱা মই দেখাই দিছো 5 নম্বৰটো প্ৰথমতে কি আছে 7x - twice y by xy is equal to 5 এটো ধৰা 1 নম্বৰ দিলো আৰু এটা কি আছে 8x plus 7y by xy is equal to 15 এটো ধৰা 2 নম্বৰ দিলো হয় এতিয়া আমি যদি গতিকে 1 নম্বৰৰ পৰা আমি যদি কৰো এনেকে কৰিম এইটো কি কৰিম এই xy তলত আছে নহয় এটুক আমি সেপারেট কৰিম বেলেগ কৰিম এনেকে লিখিব পাৰো নহয় -twice y by xy is equal to 5 এনেকে কৰিব পাৰো এতিয়া চোৱা ইন্টারেস্টিং x কাটাকাটি গল কি থাকিল 7/y ইয়াত কি থাকিল y ক্যান্সেল হল কি থাকিল 2/x is equal to 5 তেতিয়ালে চোৱা তোমালোকৰ এই যে 1/x 1/y আহি গল তেতিয়ালে 1/x is equal to এবাৰ p ধৰিবা আৰু 1/y is equal to q ধৰিবা নাইবা 1/x is equal to u ধৰিম 1/y is equal to v ধৰিম ধৰি পেলাই আৰু সিম্পল কৰি দিম বুজি পাইছা গতিকে এইখিনি মই দেখাই দিলো এটো থাকিলে কেনেকৈ কৰিম ভয় খাব নালাগে যে ইবাৰটো তলত xy আছে গতিকে তোমালোকে কি কৰিবা এটো সেপারেট কৰি দিবা দিয়াৰ লগে লগে এনেকুৱা এটা ফৰ্মত আহি যাব হ'ব এতিয়া আমি ধৰা হল 1/x is equal to u এনেকৈ ধৰব পাৰিম আচ্ছা এটো 3 নম্বৰ দিলো আৰু 2 নম্বৰৰ পৰা কি পাম
এইটো কি পাম এইটো সেপাৰেট কৰি দিয়া 8x by xy plus 7y by xy is equal to 15 গতিকে কি পাম x x cancel গল 8 by y plus 7 by x is equal to 15 এটো আমি 4 নম্বৰ পালো হল এতিয়া বাকিখিনি দেখা নিদিও আৰু এবাৰ কি কৰিম 1 by x is equal to কি ধৰিম 1 by x is equal to u ধৰা আৰু 1 by y is equal to v ধৰা ধৰি পেলাই ইয়াত বহাই দিলে আৰু সিম্পল হৈ যাব নহয় সিম্পল হোৱাৰ পিছত u আৰু v ৰ মান ওলাম তাৰপিছত x আৰু y ৰ মান ওলাই যাব হ'ব গতিকে এই এটা 5 নম্বৰত কি থাকিব পাৰে এই এটা ধৰণ থাকিব পাৰে যে ওপৰত xy আছে আৰু একেলগে তলত x by y আছে xy আছে গতিকে যেতিয়া xy থাকিব যদি আমি নিয়মটো নাজানো টেকনিকটো নাজানো তেতিয়া হলে আমাৰ এৰাম এইটো কেনেকৈ কৰিম নহয় তেনেকুৱা লাগিব সেই কাৰণে এইটো কৰি দিলো 6 নম্বৰটো হেকে 6 নম্বৰটো কি কৰিম xy ৰে গটেকিটাকে হৰণ কৰি দিম এইটো মই অলপমান দেখাই দিম 6 নম্বৰটো আচ্ছা তেনেহলে 5 নম্বৰটো চোৱা মই ইয়াতে অলপ কৰি দিছো তোমালোকৰ যদি বৰ্ডত ভালকে দেখা নাই তেতিয়াহলে এইটো চোৱা অকল 3 আৰু 4 নম্বৰ সমীকৰণ দুটা কেনেকৈ বনাইছো তাৰেলৈকেহে কৰি দিছো দেই হ'ব আচ্ছা এতিয়া চোৱা 6 নম্বৰ 6 নম্বৰত কি আছে 6 নম্বৰত যদি দেখাত অলপ বেলেগ আছে নহয় গতিকে 6 নম্বৰটো চোৱা কি আছে 6xy এটো 1 নম্বৰ ধৰা প্ৰথমতে সমীকৰণ দুটা যি দিয়ে লিখি লবা লিখি 1 আৰু 2 নম্বৰ দিবা তাৰ পিছত 1 ইমপ্লাইজ 2 ইমপ্লাইজ কৰি কি কৰিম আমি সৰল কৰি লম হ'ব তেতিয়াহলে 2 নম্বৰটো কি দিছিল twice x plus 4y is equal to 5xy এটো ধৰা 2 নম্বৰ এতিয়া 1 ইমপ্লাইজ কি লিখিম উভয় পক্ষক xy ৰে হৰণ কৰি দিবা 6x by xy thrice y by xy is equal to 6xy by xy ইয়াত লিখি দিলে হল উভয় পক্ষক xy ৰে হৰণ কৰি মই দেখাই দিম আৰু পিছত এটি কি হ'ব চোৱা এই x x ক্যান্সেল হৈ কি হ'ব 6 by y y y ক্যান্সেল হ'লে কি হ'ব 3 by x is equal to xy cancel by 6 তো আগৰ নিচিনা হইলো নাই গতিকে অকল অলপমান বুদ্ধি কৰি নিজে পাৰা যায় গতিকে যেতিয়া আমি কৰি থাকিম বুদ্ধিবিলাক আহি যাব এইকাৰণে গণিত সদায় কৰিবা প্ৰত্যেকটো নিয়মৰ গণিতেই কৰিবা আৰু বুজি কৰিবা বুজি কৰিব লাগে হ'ব এইটো হল তেতিয়ালে এইটো আমি 3 নম্বৰ দি দিলো আৰু 2 নম্বৰৰ পৰা ঠিক তেনেকৈ কি পাম xy ৰে দুইফালে হৰণ কৰি দিয়া twice x by xy plus 4y by xy is equal to 5xy by xy তাহলে কি পাম এটো 2 by y এটো 4 by x এটো পাম 5 এটো নিদিলো 4 নম্বৰ এইবাৰ 1 by x is equal to u ধৰা 1 by y is equal to v ধৰা হৈ গল হ'ব তাহলে চোৱা এইটো বৰ্ডত যদি দেখা নাই এইটো তোমালোকক এবাৰ কৰাই দিছো চোৱা উভয় পক্ষক xy ৰে হৰণ কৰি এনেকে লিখি দিব পাৰা লিখি দিলে ভাল সমাধান কিন্তু মই কৰি দিয়া না সমাধানটো তোমালোকে নিজে কৰিবা হ'ব আচ্ছা এতিয়া চোৱা 7 নম্বৰটো মই ক'লোৱে 7 নম্বৰটো একে 8 নম্বৰটো অলপ টান লাগে ন দেখাত গতিকে 8 নম্বৰটো তোমালোকক মই বৰ্ডত দেখাই দিম চোৱা প্ৰথমতে দেখাত টান লাগিলেও 8 নম্বৰটোৰ একেই ধৰণৰ নিয়ম হ'ব এতিয়ালে কি আছে 8 1 by thrice x plus y plus
1/5x minus y is equal to 3/4 এইটো ধৰা 1 নম্বৰ দিলো প্ৰথমতে যি সমীকৰণে নিয়ম আমি 1 আৰু 2 লিখি লম তাৰ পিছত 1/এইটো 2 into 3x plus y minus 1/2 into 3x minus y এইটো একে খালি ইয়াত 2 into দিছে is equal to কিমান minus 1/8 এইটো 2 নম্বৰ গতিকে 1 implies আচ্ছা ইয়াত 1 implies মানে প্ৰথমতে আমি ধৰি লওঁ 1/x is equal to যেনেকে u ধৰিছিলো ঠিক তেনেকে ইয়াত আমি ধৰি লওঁ ধৰা হল 1/3x plus y is equal to কিবা এটা ধৰা u ধৰিলো নহয় আৰু 1/3x minus y is equal to v ধৰিলো এই দুটা ধৰিলো ধৰাৰ পিছত আমি এতিয়া 1 implies মানে 1 নম্বৰত গতিকে 1 নম্বৰত আমি এই যে ধৰাটো ইয়াতে বহাই দিম 1/3x plus y মানে কি u plus 1/এইটো মানে কি v is equal to 3/4 গতিকে এই 4 এদি ইনটু কৰি দিয়া গটেকিটা উভয় পক্ষকে 4 এৰে হৰণ পূৰণ কৰিলে কি হ'ব 4y 4u plus 4v is equal to ইয়াত 4 ইনটু কৰিলে 4 কেনসেল যায় কি থাকিব 3 এইটো পাই গলো 3 নম্বৰ কিমান ইজি হৈ গল দেখাত নহয় একদম সহজ সৰল হৈ গল ঠিক আছে এতিয়া কি কৰিম 2 implies 2 নম্বৰটোৰ পৰা কি পাম চোৱা 2 নম্বৰটোৰ পৰা কি পাম 1/2 into এইটো আছে 1/ এইটো মানে কি u তাৰমানে কি পাম u/2 হয় এইটোটো তলত থাকিব বাকিখিনি u তাৰপিছত মাইনাস কি হ'ব v/2 is equal to minus 1/8 বুঝছা এতিয়া ইয়াক যদি আমি 2 ৰে পূৰণ কৰো নহয় 2 ৰে পূৰণ কৰো বা 8 ৰে পূৰণ কৰি দিব পাৰা একেবাৰে 8 ৰে পূৰণ কৰিলে কি হ'ব এই 8 যদি ইয়াত পূৰণ কৰো 8 আৰু 2 কেনসেল 4 থাকিব নহয় গতিকে উভয় পক্ষক 8 ৰে পূৰণ কৰিলে কি হ'ব 4u minus 4v is equal to 8 কেনসেল কৰিলে কি থাকিব -1 এইটো হ'ব 4 নম্বৰ হৈছে 4u minus 4v is equal to -1 তেতিয়া হলে চোৱা এই 3 আৰু 4 কিমান সৰল দুটা ৰৈখিক সমীকৰণ হৈ গল গতিকে এই যে সমীকৰণ আমি সমাধান কৰিব পাৰো যিকোনো বীজীয় পদ্ধতিতে কৰি দিম প্ৰতিস্থাপন বা অপনয়ন নহয় বা বজ্ৰ গুণন হয় গতিকে অপনয়ন কৰিলে বোধহয় বেছি ভাল হ'ব তোমালোকৰ যি কৰা লাগিলে তিনটা নিয়মতে কৰি যাবা কি আছে যিমানে কৰা অংক সিমানে সহজ হ'ব গতিকে কৰি দিলা দিয়াৰ পিছত আমি u আৰু v ৰ মানটো ইয়াত বহাই দিম দিলে x আৰু y ৰ মানটো পাই যাম হ'ব তেতিয়া হলে তোমালোকে কৰি চাবা টান লাগিলে যিকোনো ছাৰক কবা তেওঁলোকে আমাক যোগাযোগ কৰিব নাইবা মোৰ ডাইৰেক্ট হোৱাটছআপ নম্বৰ আগতে দিয়াই আছে তাত কৰিলেও হ'ব ফোন কৰিলেও হ'ব নাইবা কমেন্ট দিলেও হ'ব ইউটিউব তোমালোকে লিংকটো পাই যাবা তাত কমেন্ট দিলেও হ'ব তেতিয়া হলে আমি একৰ গোটেইকিটা গণিত আলোচনা কৰিলো এতিয়া 2 নম্বৰৰ 1 2 3 তিনিটা অংক আমি আলোচনা কৰিম এইকিটা অলপমান বৰ্ডত ভালকে বুজি লবা তাৰ পিছত মই আকৌ এবাৰ তোমালোকক দেখাই দিম হ'ব ইয়াতো কিন্তু মই সমাধান কৰি নিদিও সমাধান বিলাক হল আৰু সমাধান বহুত কৰা হৈ গৈছে চোৱা প্ৰশ্নটো একদম বুজি চোৱা ভালকে কাৰণ আমি সমাধান কৰিবলৈ শিকি গলো তিনটা চাৰিটা প্ৰসেস শিকি গলো পদ্ধতি শিকি গলো কিন্তু আমি যদি শুদ্ধকে যদি আমি সমীকৰণ জোৰ বনাব নাজানো তেতিয়া হলে আমি কেনেকৈ সমাধান কৰিম কি সমাধান কৰিম মানে গতিকে আমি সেই কাৰণে মই সমীকৰণ বনোৱাটো জোৰ দিছো সমীকৰণ বনোৱাত যদি তোমালোকে পাৰা সমীকৰণ বনাব পাৰিলে তোমালোকে ইতিমধ্যে সমাধান বহুত কৰা হৈছে সমাধান পাৰিবা কিতাপতো চাই ল'বা আৰু এবাৰকে উদাহৰণ বিলাক কৰিবা চাই তাৰ পিছত নচোৱাকে কৰিবা
হ'ব তেতিয়াহ'লে চোৱা এইটো মুছি দিওঁ প্ৰশ্নটো পঢ়িছো প্ৰথমতে কি কৈছে চোৱা 2 ঋতুৱে 2 ঘণ্টাত ভটিয়নিহতত 20 কিলোমিটাৰ নাও বাব পাৰে আৰু 2 ঘণ্টাত উজনিহতত 4 কিলোমিটাৰ যাব পাৰে তো ঋতু নামৰ এজন ল'ৰা বুলি ধৰা 2 ঘণ্টাত ভটিয়নিহতত 20 কিলোমিটাৰ নাও বায় তাৰ মানে ধৰা পানীৰ সোঁতটো এইটো পানী বৈ আছে পানী এইফালে গৈ আছে পানীবিলাক নহয় ওপৰৰ পৰা তলৰ ফালে গৈ আছে পানী এইফালে গৈ আছে গতিকে নাও যদি চলায় ঋতুৱে নাও চলাইছে নাওখন পানীৰ সোঁতত যদি সোঁতটো ইফালে গৈছে তেনেহ'লে 2 ঘণ্টাত তেওঁ কিমান যায় 2 ঘণ্টাত 20 কিলোমিটাৰ যাব পাৰে কাৰণ সোঁতটো আগবঢ়াই লৈয়ে যাব সোঁতে আৰু ই মাৰি মাৰি ডিৰেকশ্যনটো দিলে 2 ঘণ্টাত কিমান দূৰ যাব নাওখন 20 কিলোমিটাৰ এইটো হ'ল ভটিয়নি সোঁত আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ যাব পাৰে এতিয়া চোৱা নাওখন এইবাৰ ইয়াৰ পৰা যদি আৰম্ভ কৰে সি সোঁতটো কিন্তু এইফালে আছে ডিৰেকশ্যনটো উল্টা ফালে সি আহিব লাগিব জোৰ লাগিব ন বহুত পানী ফালি ফালি আহিব লাগিব তেতিয়া 2 ঘণ্টাত মাত্ৰ কিমান আহে 4 কিলোমিটাৰ আহে হ'ব তেওঁৰ স্থিৰ পানীত নাৱৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি উলিওৱা তেতিয়াহ'লে মই ডাইৰেক্ট দেখাই দিম নে মই ইয়াত কৰিছোঁ চোৱাচোন বুজি পোৱা নাই চোৱা ধৰা হ'ল স্থিৰ পানীত নাৱৰ দ্ৰুতি x কিলোমিটাৰ প্ৰতি ঘণ্টাত কিলোমিটাৰ পাৰ আৱাৰ নহয় আৰু সোঁতৰ দ্ৰুতি ধৰি ললো y কিলোমিটাৰ পাৰ আৱাৰ এই দুটা আমি ধৰি ললো আচলতে প্ৰশ্নত এই ধৰণৰ প্ৰশ্নত যি দুটা উলিয়াব দিয়ে সেই দুটা আমি ধৰি লওঁ গতিকে ইয়াত নাৱৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি উলিয়াব দিছে গতিকে নাৱৰ দ্ৰুতি ধৰি ললো স্থিৰ পানীত কিন্তু x কিলোমিটাৰ পাৰ আৱাৰ আৰু সোঁতৰ দ্ৰুতি y কিলোমিটাৰ পাৰ আৱাৰ এতিয়া ভটিয়নি সোঁতত দ্ৰুতি কিমান হ'ব ভটিয়নি সোঁতত দ্ৰুতি কিমান হ'ব নাৱৰ দ্ৰুতিৰ লগত সোঁতৰ দ্ৰুতি প্লাছ হৈ যাব নহয় গতিকে x প্লাছ y দ্ৰুতিটো বেছি হৈ যাব খৰ হৈ যাব গতিকে x প্লাছ y কিলোমিটাৰ পাৰ আৱাৰ আৰু উজনি সোঁতত দ্ৰুতি পাৰ আৱাৰ মানে কি 1 ঘণ্টাত কিমান দূৰ যায় তাৰমানে ঐকিক নিয়মত যদি আমি কওঁ 1 ঘণ্টাত x প্লাছ y কিলোমিটাৰ যায় ভটিয়নি সোঁতত আৰু উজনি সোঁতত 1 ঘণ্টাত যায় x মাইনাছ y তাৰমানে নাওখন যিমান দূৰে যাব লাগে আৰু সোঁতে বাধা দিব গতিকে x মাইনাছ y যিহেতু দ্ৰুতি মানে স্পীড ইজ ইকুৱেল টু কি দূৰত্ব ডিষ্টেন্স বাই টাইম s ইজ ইকুৱেল টু এইটো বিজ্ঞানৰ কথা s ইজ ইকুৱেল টু d বাই t d মানে ডিষ্টেন্স t মানে টাইম s মানে স্পীড গতিকে যদি আমি দূৰত্বক দ্ৰুতিৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি সময় পাম এই ফৰ্মুলাটো মই লিখি দিছোঁ মনত পৰাৰ কাৰণে গতিকে প্ৰথম চৰ্তত কি কৈছে চোৱা আমাক কৈছিলে যে 20 কিলোমিটাৰ যাওঁ গতিকে দূৰত্ব কিমান 20 হ'ব আৰু তলত কি দিছো দ্ৰুতি কিমান হ'ব ভটিয়নি সোঁতত x প্লাছ y গতিকে এই যে তলত x প্লাছ y 20 বাই x প্লাছ y ইজ ইকুৱেল টু কিমান সময় লাগিছে 2 ঘণ্টা গতিকে সমান 2 গতিকে এইটো বজ্ৰ পূৰণ কৰিলে এইটো তোমালোকে জানা x প্লাছ y ইজ ইকুৱেল টু 10 এইটো জানা তোমালোকে এইটো 1 নম্বৰ পাই গ'লো সমীকৰণ 2 নম্বৰ দ্বিতীয় চৰ্ত মতে কি কৈছে চোৱা যে কিমান কিলোমিটাৰ যায় 4 কিলোমিটাৰ এইটো উজনি সোঁতত উজনি যেতিয়া হয় তেতিয়া উজনিৰ সোঁতত কেতিয়া হ'ব x মাইনাছ y হ'ব নহয় উজনিৰ দ্ৰুতি হ'ব x মাইনাছ y গতিকে 4 ডিভাইডেড বাই x মাইনাছ y ইজ ইকুৱেল টু কেই ঘণ্টাত যায় 2 ঘণ্টা সময় ইজ ইকুৱেল টু 2 গতিকে ইয়াক আমি বজ্ৰপূৰণ কৰি কিমান পালো x মাইনাছ y ইজ ইকুৱেল টু 2 গতিকে 1 আৰু 2 আমি দুটা সমীকৰণ পালো তাৰপিছত আৰু মই সমাধান কৰি দিয়া নাই এই দুটা ইজিলি তোমালোকে সমাধান কৰিব পাৰা যিকোনো পদ্ধতিত একদম সহজ অপনয়ন প্ৰতিস্থাপন এই দুটাই বেছি ভাল হ'ব টান অংক ধৰণত থাকিলে বজ্ৰপূৰণ কৰি দিবা নহয় এনেকুৱা মিলা অংক থাকিলে অপনয়ন বা প্ৰতিস্থাপনত কৰি দিবা তেতিয়াহ'লে কি হ'ব এই দুটা তোমালোকে x আৰু y এর মান পাই যাবা তেতিয়াহ'লে নাওৰ দ্ৰুতি x এর মান যিমান সিমান আৰু সোঁতৰ দ্ৰুতি y এর মান যিমান সিমান হল
গতিকে একদম সহজ না আচ্ছা হ'ব এতিয়া চোৱা কিতাপখন চোৱা 2 নম্বৰ প্ৰশ্নটো ইণ্টাৰেষ্টিং দুজনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 দিনত কাপোৰৰ ডিজাইন কৰা কাম এটা কৰে এটা কাপোৰৰ ডিজাইন তোলা কাম আছে গতিকে দুগৰাকী মহিলা আৰু এজন যদি 5জন পুৰুষ লগ লাগে তেতিয়াহ'লে 4 দিনত কামটো হৈ যায় আৰু কৈছে যে 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে কামটো তেতিয়াহ'লে এজনী মহিলাই অকলে যদি কামটো কৰে তেতিয়াহ'লে কিমান সময় লাগিব কিমান দিন লাগিব আৰু এজন পুৰুষে যদি অকলে কৰে তেনেহ'লে কিমান দিন লাগিব জুনে এটো চোৱা মেথছ ইমান ইণ্টাৰেষ্টিং যিসকলে মেথছ নাজানে এই নিয়মবিলাক নাজানে তেওঁলোকৰ কাৰণেতো উলিয়াটো বহুত দিগদাৰী হ'ব ন কিন্তু যিখিনিয়ে মেথছ জানে সিহঁতৰ ইমান টান যেন লগা কথাও অলপমান টেকনিক নিয়ম বুদ্ধি খটাই কৰি দিম নহয় জানো গতিকে মেথছ বহুত ইণ্টাৰেষ্টিং চোৱা আমাৰ বাস্তৱ জীৱনত গণিত অপৰিহাৰ্য গণিত লাগিবই তেতিয়াহ'লে বৰ্ডত অলপ বুজাই দিওঁ ন প্ৰশ্নটো বুজি পাইছা 2 ন তেতিয়াহ'লে চোৱা ইয়াত মই অকল বুজাই দিওঁ তাৰপিছত ভালকে দেখাই দিম প্ৰথমতে লিখিবা ধৰা হ'ল এজনী মহিলাই এজনী লেকচাৰ মহিলা চহিলা নেলিখো হা এজনী মহিলাই কি কৰে এই কামটো এটা কাম গোটেই কামটো এটা কাম কৰোতে শেষ কৰে কিমান দিনত x দিনত এজনী মহিলাই কামটো কৰোতে x দিন সময় লাগে এইটো মই শৰ্টকে দেখাই দিছো ঠিক আছে আৰু এইটো কিন্তু ধৰি লৈছো আৰু এজন মানুহৰ সেই কামটো y দিন সময় লাগে y দিনত শেষ কৰিব পাৰে বুলি ধৰি লৈছো আমাক ওলাব দিছে মানে অকলে কৰিলে এজন মহিলাই অকলে যদি কৰে এটা কাম শেষ কৰে x দিনত আৰু এজন মানুহে অকলে যদি কৰে তেনেহ'লে এই কামটো y দিনত শেষ কৰে বুলি আমি ধৰি লৈছো ঠিক আছে গতিকে ইয়াৰ পৰা চোৱা ইয়াৰ পৰা কি পাম যে এক দিনত এই একজনী মানুহে এক দিনত কামটোৰ কিমান কৰিব 1/x ভাগ কৰিব নহয় ধৰি লওক এজন মানুহে এটা ঘৰ 2 দিনত ৰং কৰে এজন মানুহে এটা ঘৰ 2 দিনত ৰং কৰে বা এই বোৰ্ডখন ধৰা মই এই বোৰ্ডখন 2 দিনত ৰং কৰো এক দিনত কিমান কৰিম এই ৰং কৰা কামটোৰ আধা কৰিম নহয় 2 দিনত কিমান কৰিম এই আধা আৰু আধা গোটেই বোৰ্ডখন কৰিম গতিকে এক দিনত কি কৰিম 1/2 নহয় গতিকে এক দিনত এজনীয়ে কিমান কৰিব এই কামটো 1/x হ'ব এক দিনত ইমান কৰিব বুজি পাইছাতো এইখিনি বুজিব লাগে ঠিক তেনেকে এক দিনত একজন মানুহে কিমান কৰিব 1/y কামটো ইমান অংশ কৰিব নহয় আচ্ছা এতিয়া প্ৰশ্নটো পঢ়া প্ৰথম চৰ্তটো কি দিছে যে দুজনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 দিনত কামটো কৰে প্ৰথম চৰ্তটো তেতিয়াহ'লে প্ৰথম চৰ্তটো চোৱা এজনী মহিলাই কিমান কৰে এক দিনত তেতিয়াহ'লে দুজনী মহিলাই কিমান কৰিব 2 × 1/x বাই 2 নহয় গতিকে দুজনী মহিলাই মিলি ইমান কৰিলে এক দিনত আৰু তাৰ লগত কি আছিল 5জন পুৰুষ গতিকে এজন পুৰুষে এক দিনত কৰে ইমান গতিকে 5জনে কিমান কৰিব ইমান নহয় ই এক দিনত ইমান দুজনে এক দিনত ইমান দুজনীয়ে আৰু 5জনে এক দিনত ইমান কৰে গতিকে দুইটাই একদিন তাৰমানে বুজি পাইছেতো দুজনী মহিলা লগাইছো গতিকে এইখিনি কাম কৰিব সিহঁতে আৰু 5জন পুৰুষ লগাইছো এই ধৰা কিবা এটা কামত ঘৰটো ৰং কৰোতে লগাইছো বা চাফা কৰোতে লগাইছো এতিয়া এইখিনি কাম গোটেই এক দিনত নহয়
কিন্তু ইহঁতে এই কামটো কিমান 4 দিনত শেষ কৰিব, গতিকে একদিনত কিমান কৰিব, কামটোৰ 4 ভাগৰ 1 ভাগ কৰিব। এই কথাটো বুজিব লাগে। ইহঁতে লগ লাগি 4 দিনত কামটো শেষ কৰে, কিন্তু ইহঁতেতো একদিন কাম কৰিছে নহয়। একদিনত এজনে কৰে ইমান, দুজনীয়ে কৰে ইমান একদিনত, কিন্তু আৰু ইও একদিনত 1/y কৰে একজনে, গতিকে 5 জনে 5/y একদিনত, গতিকে এইখিনি একদিনত কৰি আছে। একদিনত টোটেল কিমান কাম হ'ব, 4 দিনত যেহেতু শেষ কৰে, গতিকে 1/4 হ'ব। গতিকে বাকী এইখিনি একো নাই আৰু 1/x = আমি u ধৰিম, 1/y = v ধৰিম, ধৰি পেলাই এইটো চিম্পল কৰি দিম, হ'ল। এইটো কিবা এটা নম্বৰ দিয়া আৰু 1। আৰু দ্বিতীয় চৰ্তত কি আছে চোৱা, এই কামটো 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে। কিমান, 3জনী মহিলা, তেনেহ'লে 3জনী মহিলা আৰু 6জন পুৰুষ লগ লাগি কামটো 3 দিনত কৰে, গতিকে একদিনত কিমান কৰে, 1/3। এইটো ধৰা 2 নম্বৰ পাই গ'ল, বুজিছা। গতিকে এই দুটা যেতিয়া ওলালো, এতিয়া আমি কি কৰিম, 1/x = u ধৰিম, 1/y = v ধৰিম, ধৰি পেলাই আমি x আৰু y ৰ মানটো u আৰু v ৰ মান ওলাম, তাৰপিছত x আৰু y ৰ মান ওলাম। বুজি পাইছা? চোৱা, তোমালোকক ইয়াত মই দেখাই দিছো। বুজি পাইছা? প্ৰথম চৰ্ত মতে এইটো পালো, তাক সৰল কৰোতে এইটো হ'ল। দ্বিতীয় চৰ্ত মতে এইটো পালো, হয়। 1/4 আৰু 1/3 কিয় হ'ল গম পাইছা? 4 দিনত কামটো কৰে, গতিকে একদিনত 1/4। ঠিক তেনেকে দ্বিতীয় চৰ্ত মতে 3 দিনত কামটো কৰে ইহঁতে লগ লাগি, গতিকে একদিনত কৰে 1/3 পাৰ্ট। তাৰপিছত সমাধান নিজে কৰিবা, হ'ব? ঠিক আছে। এতিয়া মই 2 ৰ 3টো আলোচনা কৰিম, তাৰপিছত আজি চেপ্টাৰটো শেষ হোৱা বুলি ধৰি ল'ম দেই। তোমালোকে যোনে যিমান বেছিকে কৰা, বুজি বুজি কৰা, সিমানে পৰীক্ষাত ভাল হ'ব আৰু ভৱিষ্যতে এনেধৰণৰ গণিতবিলাক তোমালোকে ইজিলি কৰিব পাৰিবা। ঠিক আছে, এতিয়া 2 ৰ 3 নম্বৰটোৰ প্ৰশ্নটো পঢ়া। গীতুৱে তেওঁৰ ঘৰলৈ 300 কিলোমিটাৰ পথৰ এক অংশ ৰেলগাড়ীৰে আৰু এক অংশ বাছেৰে ভ্ৰমণ কৰে। গীতু নামৰ ল'ৰা বা ছোৱালী যি ধৰা 300 কিলোমিটাৰ তেওঁলোকৰ ঘৰলৈকে যাব লাগে, ৰেলগাড়ীৰে যায় আৰু বাছেৰে যায়। প্ৰথমতে কি কৈছে, তেওঁ 60 কিলোমিটাৰ ৰেলগাড়ীৰে যায় আৰু বাকীখিনি বাছেৰে যায়, গতিকে 300 কিলোমিটাৰৰ পৰা 60 বিয়োগ কৰিলে কিমান, 240 কিলোমিটাৰ বাছেৰে যায়, যাওঁতে 4 ঘণ্টা সময় লাগে। আৰু পিছৰ চৰ্তত কি কৈছে যে 10 মিনিট বেছি লাগে, অৰ্থাৎ 4 ঘণ্টা 10 মিনিট লাগে 100 কিলোমিটাৰ যাওঁতে। 100 কিলোমিটাৰ ৰেলগাড়ীৰে যায় আৰু বাকীখিনি মানে কিমান, টোটেল 300 কিলোমিটাৰ, তাৰ পৰা 100 বিয়োগ কৰিলে 200 কিলোমিটাৰ কিহেৰে যায়, বাছেৰে যায়। বুজি পাইছাতো? গতিকে ৰেলগাড়ীৰ দ্ৰুতি আৰু বাছৰ দ্ৰুতি কিমান, তাক বেলেগে বেলেগে উলিওৱা, অৰ্থাৎ x আৰু y ৰ মান উলিয়াম। তাৰমানে আমি ৰেলগাড়ীখন চোৱা, ইয়াতে মই দেখাই দিছো। ধৰা হ'ল ৰেলখনৰ দ্ৰুতি x কিলোমিটাৰ/আৱাৰ, অৰ্থাৎ অসমীয়াত লিখিলে x কিলোমিটাৰ প্ৰতি ঘণ্টা। আজডাল বেকাকে দিলে এইটো কি কয়, প্ৰতি, নহয়। তাৰমানে 1 ঘণ্টাত যায় ৰেলখনে x কিলোমিটাৰ, আৰু বাছখনৰ দ্ৰুতি y কিলোমিটাৰ/আৱাৰ। ইয়াতো মই দেখাই দিছো ফৰ্মুলাটো, s = d/t, দ্ৰুতি = দূৰত্ব বাই সময়। গতিকে আমি সময় = কি পাম, দূৰত্ব দ্ৰুতিৰে হৰণ কৰিলে সময় পাম। প্ৰশ্নমতে কি কৈছে চোৱা, 60 কিলোমিটাৰ ৰেলগাড়ীৰে যায়, গতিকে ৰেলগাড়ীখনৰ যদি দ্ৰুতি হয় x কিলোমিটাৰ, তেতিয়াহ'লে দূৰত্ব 60 কিলোমিটাৰ গৈছে, দূৰত্বক দ্ৰুতিৰে হৰণ কৰিছো, এইটো এটা সময় পাম 60/x। বুজি পাইছাতো? এই সময়টোৰ লগত বাছখন কিমান বাকী থাকিল, 300ৰ পৰা 60 গ'লে 240ক y ৰে হৰণ কৰিছো। কিয়? কাৰণ y হ'ল বাছখনৰ দ্ৰুতি, গতিকে দূৰত্বক দ্ৰুতিৰে হৰণ কৰিছো।
এই টোটেল টাইমটো কিমান বুলি কৈছে 4 ঘণ্টা নহয় গতিকে সমান 4 এইটো এক নম্বৰ বুজি পাইছাতো কাৰণ 60/x এইটো কি তাৰ মানে এই যে ফৰ্মুলাটো লিখি দিছো সময় ইকুয়াল টু দূৰত্ব বাই দ্ৰুতি নহয় গতিকে দূৰত্ব হল 60 আৰু দ্ৰুতি হল এইটো সব ওপৰত ৰেলখনৰ দ্ৰুতি x গতিকে হৰণ x সময় পাই গলো ঠিক তেনেকে 240 কত পালো এই যে 300 কিলোমিটার টোটাল গতিকে 60 কিলোমিটার বাদ দিলে 240 বাছেৰে যায় গতিকে দূৰত্বক বাছেৰে হৰণ বাছৰ দ্ৰুতিৰে হৰণ কৰিলে সময় পাম আৰু এই দুটা সময় যোগ কৰিলে কিমান 4 ঘণ্টা দিয়া আছে গতিকে এটো এক নম্বৰ পাই গলো 2 নম্বৰ শৰ্তত কি দিয়া আছে 100 কিলোমিটাৰ কি আজি যায় ৰেলেৰে গতিকে ৰেলৰ দ্ৰুতি আছিল x গতিকে 100/x টাইম পাই গলো প্লাস 300 ৰ পৰা 100 গলে 200 থাকিল এই 200 যায় বাছেৰে গতিকে 200 হৰণ y হল বাছৰ দ্ৰুতি এই দুটা টাইম লগ লগালে সোয়া কি কৈছে 10 মিনিট বেছি লাগে এই যে 4 ঘণ্টা আছে 4 ঘণ্টাৰ লগত 10 মিনিট এতিয়া সোয়া 10 মিনিট আমি লেখা নাই কি লিখছো একেবাৰে 10 মিনিটক ঘণ্টা কৰি দিছো কাৰণ 4 টো ঘণ্টা হৈ আছে গতিকে 10 মিনিটক আমি যদি 60 ৰে হৰণ কৰো এটো ঘণ্টা হৈ যাব বুজি পাইছা এই কাৰণে 10/60 লিখিছো হল গতিকে 100/x 100/x প্লাস 200/y is equal to এটো কি কৰো আমি 4 টো কি কৰিম ইয়াৰ লগত যোগ কৰি দিলে কিমান পাম 250/60 এটো 00 কাটি দিলে কি হ'ব 6 ভাগৰ 25 এইবিলাক সিম্পলিফাই কৰি ললে হল ইমান দেৰি তোমালোকে এইবিলাক কৰিব পাৰা বুলি ধৰি লৈছো গতিকে চোৱা দুটা একদম সিম্পল কি ওলাইছে সমীকৰণ ওলাইছে ইয়াক আমি কি কৰিম 1/x = u 1/y = v ধৰি পেলাই আৰু সৰল কৰিম কৰি u আৰু v ৰ মান পাম তাৰ পিছত x আৰু y ৰ মান পাম যেতিয়া x আৰু y ৰ মান পাম তেতিয়া চোৱা আমাক কি ওলাব দিছে ৰেলগাড়ীখনৰ দ্ৰুতি অৰ্থাৎ ৰেলগাড়ীখনৰ দ্ৰুতি x যদি x ৰ মান পালে ৰেলগাড়ীখনৰ দ্ৰুতি পাই গলো আৰু y ৰ মান যেতিয়া পাম তাৰ মানে বাছখনৰ দ্ৰুতি পাই গলো বুজি পাইছা গতিকে আজি এই চেপ্টাৰটো মই শেষ হোৱা বুলি ধৰি ললো মই আকৌ এবাৰ কৈছো তোমালোকে গণিত বিলাক প্ৰথমৰ পৰা বাৰে বাৰে কৰিবা বুজি বুজি কৰিবা হয় তেতিয়া হলে তোমাৰ বাস্তৱ জীৱনত এনেকুৱা গণিত পাই থাকিবা তোমালোকৰ দেখাৰ লগে লগে মনত পৰি যাব ও এইটোটো এনেকৈ কৰিব লাগিব নহয় আৰু তোমাৰ যেতিয়া পৰীক্ষাটো তোমালোকে আৰামত পাৰিবা গতিকে জুনে যিমান পাৰা ইমান বুজি বুজি বেছি বেছি বাৰ কৰিবা সদায় কৰিবা তোমালোকে এতিয়া ঘৰত বহি বহি বহুত সময় পাইছা গতিকে গণিত যিমান পাৰা কৰিবা ভাল হ'ব হ'ব আকৌ লগ পাম পৰীক্ষা যদি পাতে পৰীক্ষা ভাল হওক আশা থাকিল ওকে ধন্যবাদ